নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি পবিত্ৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে সকলো বন্ধু বান্ধৱীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ঘৰতো লক্ষ্মী পূজা পাতিছোঁ। আমাৰ মায়ে লক্ষ্মী পূজা পাতিছে। বৰ ডাঙৰকৈ পতা নাই, সৰু সুৰাকৈ পাতিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাব, ভাল পালে লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে ভিডিঅ' দিলে আপোনালোকৰ মোবাইলৰ ন'টিফিকেশ্যনসমূহ যায়। পাতে সৰু সৰু থোকে বিয়ে খালে মানিকী মধুৰী ধান পৰয়ে দেশলৈ নাযাবা লক্ষীয়াই ভঁৰালটি ভৰিব লাগে বনতে কান্দিলে বনৰে হৰিণী জাৰণিত কান্দিলে কুলি পথাৰৰ মাজতে লক্ষীয়াই কান্দিছে নিবলৈ আহিছোঁ মূৰতে তুলি হুলবাথ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্ম উত্তম নাম দেৱৰো উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম চৰণে কৰোঁ প্ৰণাম। পূজাখন সৰু সুৰাভাৱে পাতিছোঁ, ডাঙৰকৈ পতা নাই। মাহ প্ৰসাদ ফল মূল দিছোঁ আৰু বেলেগ দিয়া নাই একো। ধান দিছোঁ, মাটি চাকি জ্বলাই সেৱা কৰিছোঁ। এইদৰে কৰিছোঁ পূজা, তেনেই সাধাৰণভাৱে কৰিছোঁ। লক্ষীয়ে সকলোৰে মংগল কামনা কৰক, ইয়াকে কামনা কৰিছোঁ। বছৰটো সুখ শান্তিৰে ভৰাই পেলাওক। এইফালে আমাৰ মায়ে খোৱাৰ যোগাৰ কৰিছে। আজি ভাত নাখায়, খাব নেপায় বোলে, ৰুটিহে খাব। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আমাৰ গাঁৱৰ নামঘৰতো ৰাইজসকলে লক্ষ্মী পূজা পাতিছে, আপোনালোকক অকণমান দেখুৱাই দিলোঁ। লক্ষীক আদৰিবলৈ গাঁৱৰ ভকতসকল আৰু আইসকল এইদৰে আহিছে। গায়ন বায়ন বজাই পানী তুলিবলৈ পথাৰৰ মাজলৈ আহিছে। বহুত ধুনীয়া দৃশ্য, সঁচাকৈ গাঁৱৰ পৰিৱেশৰ এয়া এক সুন্দৰ ছবি।
নুচুবা নুচুবা চিঙি দিব লাগে